নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল মনৰ জোনাকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়াৰ ভাত পানী খাই হৈ গ'ল মানে আজি আমি বহুত সোনকালে খালোঁ। 12টামান বজাতে দুপৰীয়াৰ ভাত খালোঁ আৰু এতিয়া অলপ ভোকো লাগিছে। 4টাই বাজিব হৈছে। ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। কি বনাওঁ, কি দেখাম আপোনালোককো দেখাই যাম, আপোনালোকে চাব। আৰু সকলোৱে কৈ থাকে মোৰ মাতটো সৰুকৈ আহে, সেইকাৰণে লৈ লৈছোঁ। এতিয়া ক'বচোন মাতটো ভালকৈ শুনিছেনে নাই সকলোৱে। আহক এতিয়া কিটচেনত যাওঁ, কি বনাওঁ কেনেকৈ বনাওঁ দেখাম। ৰাতিৰ কাৰণে মানে মাংস আনি থৈছিলে। দাদাই কৈছে মাংসৰ সৈতে কিবা এটা বেলেগ বস্তু খায়। এতিয়া কেনেকুৱা ধৰণৰ বেলেগ বস্তু কেনেকৈ ধৰণে বনাওঁ আহক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাব, কি পাই জনাব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আহক মই কি বনাওঁ দেখাই যাওঁ। ইয়াতে মই 600 গ্ৰাম মাংস লৈছোঁ। তাৰে অলপমান মাংস মই সৰুকৈ টুকুৰা কৰিছোঁ। ব্ৰেড পকৰাৰ কাৰণে সৰু কৰিব লাগে, তেতিয়া বেছি ভাল হয়। ডাঙৰ হ'লে অকণমান দিগদাৰ হয়। আৰু এইখিনি মই ডাঙৰ কৰি ৰাখিছোঁ, কিয়নো ডাঙৰ মাংসখিনি মই এনেই মাংস বনাম পুৰিৰ লগত খাবলৈ। তাৰ কাৰণে মই আলু এটা কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ সৰুকৈ ডাঙৰকৈ। আপোনালোকে যি ষ্টাইলত ভাল পায় তেনেকুৱা ধৰণে কাটিব। এয়া আদা নহৰু পেষ্ট হৈ গ'ল মোৰ। আৰু ব্ৰেড পকৰাৰ কাৰণে ব্ৰেডবোৰ মই ছাইডবোৰ কাটি লৈছোঁ। কাটি ল'লে সুবিধা হয়, তেতিয়া বলটো বনাবলৈ সুবিধা হয়, সেইকাৰণে কাটি লৈছোঁ মই। আপোনালোকেও কাটি ল'ব। এনেকৈ মই আটাইবোৰ ব্ৰেডৰ কাষবোৰ কাটি লৈছোঁ। আৰু এতিয়া এটা কেৰাহীত তেল দি লৈছোঁ নিজৰ আন্দাজমতে। মাংস বনাবৰ কাৰণে অলপমান কেঁচা পিঁয়াজ দিছোঁ। আদা নহৰু পেষ্টবোৰ মই ইয়াত দি দিছোঁ। মাংস যিদৰে বনাই মই ঠিক সেইদৰে বনাইছোঁ চিম্পুলকৈ। অলপমান হালধি দিছোঁ, আধা চামুচ জিৰা দিছোঁ, অলপমান লাল মিৰ্চ পাউডাৰ দিছোঁ, অলপমান জালুকৰ গুড়ি দিছোঁ। এইবোৰ মই ঘৰতে কৰোঁ। আপোনালোকৰ এই ভিডিঅ'টো যদি চাব বিচাৰে মোক ক'ব, মই এই ভিডিঅ'টোও দি দিম। মই এইবোৰ চব ঘৰতে বনাই লওঁ। তাৰপিছত এইখিনি ভাজি লোৱাৰ পিছত মই ইয়াতে মাংসখিনি দি দিছোঁ। অকণমান লৰাই পিনে মই ইয়াতে আলুখিনি দি দিম। অকণমান নিমখ দি দিছোঁ, লৰাই দিম ভালকৈ। ইয়াতে মই কাটি থোৱা আলুখিনি দি দিছোঁ, কিয়নো ব্ৰইলাৰ মাংস সিজিবলৈ বেছি সময় নালাগে। এনেকৈ ঠিক মই 10 মিনিটমানৰ কাৰণে ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ব্ৰেড পকৰাৰ কাৰণে ইয়াৰ পৰা সৰু মাংসৰ টুকুৰা আৰু 2 পিচমান আলু আঁতৰাই থ'ম ব্ৰেড পকৰাত দিবলৈ। এয়া মোৰ মাংস ভজা হৈ গৈছে। ইয়াতে মই অলপমান মাংস আৰু আলু আঁতৰাই ল'ম ব্ৰেড পকৰাত দিয়াৰ কাৰণে। আহকচোন ব্ৰেড পকৰাটো কেনেকৈ বনাওঁ চাই লওক। এতিয়া মই এই মাংসখিনিত অলপমান পানী দি দিম, কিয়নো পুৰিৰ সৈতে খালে অলপমান পানী দিলে বেছি ভাল লাগিব। এতিয়া মই পুৰিকেইটা বেলি লওঁ। দাদাৰ বহুত বেছি ভোক লাগিছে বোলে, পুৰি আগত খাই। মই ব্ৰেড পকৰাটো আগত পুৰিকেইটা বনাই লওঁ। এয়া মোৰ মাংস হৈ গ'ল। এতিয়া এটা কেৰাহী বহাই লওঁ। ইয়াতে অলপ তেল দি লৈছোঁ। এতিয়া মই পুৰিকেইটা বনাই লওঁ। ভাটিবেলা সময়ত মাংস দি পুৰি খাই ভাল লাগে বাৰু। মই ভাল পাওঁ, আপোনালোকে ভাল পায় নে নাপায় জনাবচোন। ইটোৰ পিছত সিটো পুৰি বনাই মোৰ হৈয়ে গৈছে। দাদাৰ বহুত ভোক লগাৰ কাৰণে ধুমাধুম বনাই দাদাক আগে দি আহোঁ। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে মাংসৰ জোলটো। খাওঁ লাগিছেনে বাৰু? আৰু খাবলৈ বহুত ধুনীয়া হৈছে বাৰু। চিম্পুল বনাইছোঁ। এতিয়া মই ব্ৰেড পকৰাৰ কাৰণে আহক। ব্ৰেড পকৰাৰ কাৰণে ব্ৰেডটো অলপমান মোৰ 3 দিনমান হৈছিল ফ্ৰিজত থৈছোঁ, অলপ টান হৈ আছে কাৰণে পানীটো বেছি ইউজ কৰিছোঁ। আৰু ইয়াতে মই মাংস আলু আপোনালোকে যেনেকুৱা ধৰণৰ পাৰে বোলে মাংসই দিব বিচাৰে বা আলুও দিব বিচাৰে তেনেকৈ দি এনেকৈ পানীটো দি লোৱাৰ কাৰণে ব্ৰেডটো ছফ্ট হৈছে কাৰণে বলটো বনাবলৈ সহজ হৈছে। এনেকৈ মই ইটোৰ পিছত সিটো বল বনাই ল'ম। পানীটো দিব ব্ৰেডত, তেতিয়াহে খামুচ মাৰি ধৰিব। আপুনি অকল মাংসই দিব পাৰে। চাইডেৰে মই বনাই ল'লোঁ 4টা। এই 4টাকে মই আপোনালোকক বনাই দেখাই লওঁ, কিয়নো সকলোবোৰ বনাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এয়া মই কেৰাহীত তেল দি লৈছোঁ। তাৰপিছত এটা এটাকৈ মই ব্ৰেডৰ বলবোৰ দি যাম। গেছটো অকণমান কমাই ল'ব, লাহে লাহে লৰাব। এই ব্ৰেড পকৰাটো আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। বহুত হুলস্থুল হৈছে ঘৰত।
আৱাজ পাইছেই চাগে। এয়া চাওকচোন, এই পকৰাখিনি ধুনীয়াকৈ হৈ আহিছে, ব্ৰাউন কালাৰ। এয়া ৰঙচুৱা হৈ অহাৰ পিছত মই নমাই দি দেখাম আপোনালোকক। এয়া চাওকচোন। আপোনালোকে যদি মাংস নাথাকে আলু মছলাৰে ভাজিও তাৰ ভিতৰত ব্ৰেডত সেই আলুটো সুমুৱাই দিও এনেকৈ খাব পাৰি, কিন্তু মাংসই বনালে বহুত বেছি টেষ্টি হয়। এয়া মোৰ হৈ গৈছে, সেয়া মই নমাই প্লেট এখনত বাঢ়ি দেখাইছোঁ, আৰু এটা মই ফালি দেখাম। আৰু অলপমান টমেটো চচ আৰু অলপমান জ্বলা চাটনি হ'লেতো কথাই নাই। হে গাইজ, বনোৱা হৈ গ'ল আৰু খোৱাও হৈ গ'ল। ব্ৰেড পকৰাটো খুবেই ধুনীয়া লাগিছে খাবলৈ। আপোনালোকে ব্ৰেড পকৰাটো এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব আৰু মোক জনাব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। এয়া গধূলাই হৈছে, অকণমান খোজকাঢ়িব যাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটা নতুন ৰেচিপিলৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ শুভৰাত্ৰি।